নমস্কাৰ, মই লীলা দেৱী। মানে কি কম আৰু, কেতিয়াবা ভাল নলগা খবৰবিলাকে আহি থাকে। এই দেশৰ ইমান বেয়া খবৰ, এইবিলাক খবৰে মনটো বহুত দুখী কৰি ৰাখিছে। তাৰ উপৰিও অন্য এটা খবৰ যে মোৰ একদম শৈশৱৰ বান্ধৱীগৰাকী আজি মানে পৰিছে, পকীত পৰিছে। তাই মানে নতুনকৈ ঘৰ এটা লোৱা কথা আছে আৰু অহা 30 তাৰিখে তাইৰ ঘৰ লোৱাত মই যোৱা কথাও আছিল। কিন্তু আজি সেই ঘৰটো চাফা কৰি থাকোঁতে সেই ঘৰৰ মজিয়াত পিছল খাই পৰিল আৰু তাইৰ এই সোঁহাতৰ এই গাঁঠিটো তাইৰ লৰিল। আৰু এতিয়া এনেই তাইৰ আগৰ পৰা শ্লিপ ডিছ আছে, কঁকালৰ খুব বিষ, আৰু আজি পৰি বিষত মানে এতিয়া আৰু মানে বেয়া লগা অৱস্থা এটা হৈছে। আৰু ঘৰ লোৱাৰ যিটো প্ৰক্ৰিয়া আছিল সেইটো সদ্যহতে স্থগিত কৰা হৈছে। এইটো বেয়া লাগিছে। আৰু 2 নম্বৰ কথাটো হ'ল যে এই যে খবৰবোৰ আহি যায় হঠাতে মানে জীৱনলৈ দুৰ্যোগ এটা আহি যায়। আপুনি মই কেতিয়াও চিন্তা কৰা নাই, অথচ দুৰ্যোগে কোনো বতৰা নাচায়। মানে আপোনাৰ জীৱনত কোন মুহূৰ্তত কি ধৰণৰ দুৰ্যোগ এটা আহে, মানে একেবাৰে সৰু সৰু কথা, অথচ সেইটোৱে লগাই লেঠা, তেনেকুৱা আৰু। গতিকে সাৱধানে সকলোৱে থাকিব। জীৱনবোৰ এতিয়া সকলোৰে আৰু জীৱনবোৰ মানে কি হয়, ক'ব নোৱাৰাকৈ আহি যায় একোজাক ধুমুহা। কিন্তু তাৰ পিছতো, ধুমুহাৰ পিছতো নিজক স্থিৰ কৰি আমি আগবাঢ়ি যাব লাগিব, কাৰণ জীয়াইতো থাকিব লাগিব আমি প্ৰত্যেকে। আজি হয়তো কিবা এটাৰ কাৰণে কিবা এটা দুৰ্যোগ, কিবা এটা বিপৰ্যয় বা কিবা এটা সংঘাত হ'ব পাৰে। কাইলৈ হয়তো আকৌ ভাল লগা দিন এটা আহিব পাৰে। আৰু শাৰীৰিক অসুস্থতা বা দৈহিক দুৰ্বলতা সদায় নাথাকে। চিকিৎসা কৰিলে আকৌ ভাল হয়, ভাল লগা দিনটো পুনৰ উভতি আহিব। গতিকে এই ভাল লগা আৰু বেয়া লগাৰ মাজতে আমাৰ জীৱন প্ৰবাহ। গতিকে সকলোৱে সাৱধানে থাকিব। জীৱনৰ মানে সৰু সৰু কথা কিছুমানে কেতিয়াবা মনটোক কষ্ট দিয়ে, আৰু সৰু সৰু কথা কিছুমানে কেতিয়াবা মনটোক আনন্দও দিয়ে, হয়নে নহয়? চাব, কেতিয়াবা নভবাকৈ আনন্দ কিছুমান আহি যায়। আজিয়ে ধৰক নমিতাৰ কথাটোৱে, বান্ধৱী নমিতাৰ পৰা কথাটোৱে মোক দুখ দিলে। কিন্তু আনহাতে আজি মোৰ কাৰণে বহুত ধৰণৰ বস্তু বনাই আনিছে। মানে কি ক'ম আৰু, মানুহৰ মৰম আৰু আদৰ চবখিনি নেদেখাম বাৰু। সেইটো হওক, সেইখিনিও ভাল লগা কথা। ভাল লগা আৰু বেয়া লগাই আমাৰ জীৱন, আৰু এনেকৈ আমি চলি থাকিব লাগিব। গতিকে সকলো কুশলে থাকিব, সেইটোৱে সদায় কামনা। সকলো কুশলে থাকিলেহে সকলোৱে কুশলে থাকিব পাৰিব। কোনোৱে কেতিয়াও নিজে সুখেৰে থাকিব নোৱাৰে। আৰু তো কি ক'ম আৰু, কিছুমান কথা ক'বলৈ ভাষাই নাথাকে। ইমানখিনি।